Hello guys, get ready with me. আজি যাব ওলাইছোঁ কিবা এটা কামৰ কাৰণে বাহিৰত আৰু মই এই ড্ৰেছটো পিন্ধিম। এইটো ড্ৰেছটো লৈছিলোঁ মই ফ্লিপকাৰ্টৰ পৰা। ধুনীয়া ফিডিং ড্ৰেছ হয়। ফিডিঙৰ কাৰণে চেইন দিয়া আছে আগফালে, আপোনালোকে লাগিলে ল'ব পাৰে। ড্ৰেছটোৰ কাপোৰটো বিৰাট ভাল হয় আৰু ব্ৰেণ্ডটো হয় মম টু বি। আৰু বাহিৰত গ'লে ছানস্ক্ৰীনটো মাষ্টে হয়। মই ৰাতিপুৱাই স্কিন কেয়াৰ কৰি লৈছিলোঁ, এতিয়া লগালোঁ ছানস্ক্ৰীনটো। আৰু ইমান বেছি মেকআপ নকৰোঁ, চিম্পল অলপমান কৰি যামগৈ আৰু। মোৰ আৰু দুটা মেটাৰনিটি ড্ৰেছ লোৱা আছে ফ্লিপকাৰ্টৰ পৰাই, আপোনালোকক কেতিয়াবা দেখুৱাম। সেই দুটা পিন্ধাই নাই, কেতিয়াবা যেতিয়া পিন্ধোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। এইটোৰ কাপোৰটো বিৰাট ভাল আৰু ফ্ল'য়ি হয় কাপোৰটো তলফালে, মোৰ বহুত পচন্দ হৈছে। আজি যাম জিঅ'ৰ অফিচত, কিবা এটা চিমৰ কাম আছে মোৰ। আৰু আপোনালোকক দেখুৱাইছোঁ এইটো আইব্ৰ'ৰ কাৰণে বহুত ভাল প্ৰডাক্ট হয়, পেক কছমেটিক্সৰ হয়। আৰু এইটো দি আইব্ৰ'জ ফিল কৰিলে নেচাৰেল টাইপৰে লাগে, বহুত ভাল লাগে। আইব্ৰ' ফিল কৰিলে আগফালৰখিনি অলপমান এৰি ফিল কৰিব লাগে, তেতিয়া লুকটো ধুনীয়া আহে। এইটো পেলেট মই দুদিনমান আগতে লৈছিলোঁ, ইমান দিন হোৱা নাই। তাৰপিছত লিপষ্টিক লগাইছোঁ কালাৰ বাৰৰ। এইটো মোৰ বিয়াত দিয়াই আছিল, বহুত দিন হ'ল, এতিয়া শেষ হওঁ হৈছে আৰু অৱস্থা। আৰু এইযোৰ ভাইৰেল ইয়েৰিংছ আপোনালোকে কিমানক পিন্ধা চাগে দেখিয়েই। মই লৈছিলোঁ ফেঞ্চিৰ পৰা আৰু ইমান মোৰ ভাল লাগে এইযোৰ পিন্ধি আৰু বেছিভাগ পিন্ধোঁ। আৰু ঘড়ীটো হ'ল ড্ৰেছবেৰী, মিন্ত্ৰাৰ পৰা লৈছিলোঁ আজি বহুত দিন আগতে। ইমান ভাল কোম্পানীটো, মোৰ কিজান 5-6 বছৰ হৈ গ'ল এই ঘড়ীটো। পাৰফিউম অফ দ্য ডে হ'ল জুডিঅ'ৰ পাৰফিউম। জুডিঅ'ৰ পাৰফিউমবিলাকো ভাল লাগে, মই এইটো লৈ আহিছিলোঁ আৰু বহুত ইউজ কৰিলোঁ, শেষ হওঁ হৈছে আৰু। নেক্সট হ'ল এই চেণ্ডেলযোৰ। মোৰ এইযোৰ 2 মাহমান হৈছে লোৱা আৰু কোৱালিটিটো ইমান ভাল, স্পঞ্জ আছে পূৰা। বাই দিছিলোঁৱে, কিন্তু ৰ'বচোন আৰু এটা বস্তু থাকি গ'ল। বেগটো হ'ল লিনো পেৰেছৰ।